हेलो एवरीवन होम डिजाइन ब्लगले आपलोक सकलोके स्वागतम जानाइছো। আজি বনালো মই আমৰ জেলি। তো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম। আহকচোন চাও কেনেকৈ মই আমৰ জেলি বনালো। আসলতে মই পকা আমৰ জেলি বনাইছো। এয়া একেটা আম লৈ লৈছো আৰু এতিয়া আমখিনি মই সৰু সৰুকে পিস বনাই মিক্সি জাৰত দি পেষ্ট এটা বনাই লম। आমৰ পেষ্টটো বনাই লৈছো। একেবাৰে মিহি পেষ্ট বনাব লাগিব, অলপো গোটা থাকিব নালাগিব। গোটা থাকিলে ভাল নহব জেলিটো। কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আমৰ পেষ্টটো ৰেডি হৈ গৈছে আৰু এবাটি চেনি লৈছো, যিহেতু আমখিনি বেছি মিঠা নহয়। আৰু লৈছো ভিনেগাৰটো দি দিলে বেছি দিন ষ্ট'ৰ কৰি ৰাখিব পৰা যায়। আৰু কেৰাহী গৰম হৈছে, ইয়াত আমৰ পেষ্টটো দি দিলো আৰু ইয়াত অকমান নিমখ দি দিছো আৰু চেনিখিনি দি এতিয়া মই ধুনীয়াকৈ লৰাই লম। আৰু ইয়াত দিলো মই ৰেড চিলি পাউডাৰ দিলে অকমান জ্বলা জ্বলা হলে ভাল লাগে, যেহেতু ইয়াত বেছি জ্বলা নহব কালাৰটোৰ কাৰণেহে। আৰু কেইটামান ইলাইচিও দি দিলো আৰু ইয়াত দিছো মই এচামুচ ভিনেগাৰ, বেছিকৈ দিয়া নাই। আৰু ইলাইচিটো অপচনেল হয়, ফ্লেভাৰটো আপোনালোকে বেয়া পালে নিদিলেও হ'ব। এয়া চাওকচোন কালাৰটো চেঞ্জ হৈ আহিছে, একেবাৰে গোটা হৈছে। এতিয়া মই গেছ অফ কৰি দিছো, আপোনালোকক ঠাণ্ডা হোৱাৰ পিছত দেখুৱাই আছো। তো ফ্ৰেণ্ডছ, এয়া জেলিখিনি মই জাৰত ভৰাই দিলোঁ আৰু এয়া চাওকচোন কালাৰটো বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। মই টেষ্ট কৰিলোঁ আৰু আপোনালোকে এনেকৈ বনাই চাবচোন। আৰু এনেকৈ এইখিনি এমাহলৈকে ৰাখিব পাৰিব, যিহেতু ইয়াত ভিনেগাৰ দিয়া হৈছে, তো এমাহলৈকে থাকি যাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।